লা 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 লৰি দাৰু কি কটৰি। কি গৰম দিছে ৰে আজি। কেইদিনমান আগতে বানপানী হ'ল, এখন আৰু ৰ'দ দিছে। কেনেকুৱা ৰ'দ দিছে চাল্লা, চব সুখে সুখে গৈছে দেহাৰ ভিতৰত। ইমান পানী খাব লাগে আৰু বাৰে বাৰে যাই থাকবা লাগে, থেই ভালে নালাগা হৈছে ৰে। কিমান দিনৰ পৰা তোক কৈ আছো হা, যে ঘৰত এটা ফ্ৰিজৰ ইনভাৰ্টাৰৰ দৰকাৰ। এখন গৰমত পানী খা আৰু বাৰে বাৰে যাই থাক। যা জিলে আপনি জিন্দগী। ঐ জমিদাৰৰ নকলোৱাৰ মুখেদি কিবা কিবি ভাষা ওলাইছিল। আচ্ছা, তই মোক এটা কথা ক, তোৰ বয়স কিমান? হা, এখন এইবাৰ ডিচেম্বৰ মাহ আহিলে তোৰ বয়স 25 বছৰ হ'ব। তই কি কৰি আছা? তইতো এটা ঘৰত ফ্ৰিজ ইনভাৰ্টাৰ আনবা পাৰা। মোক কোৱা তই হা, মানে মোৰ ওপৰত তই খাবা খুজি আছা হাল্লা কুকুৰ। কিয়া এখন মই আনবা লাগে ফ্ৰিজ আৰু ইনভাৰ্টাৰ? 25 বছৰ হৈছে মোৰ। কিয় বিয়াখন পাতি দিলেতো মই কইনা ঘৰৰ পৰা আনবা পালো হয় ফ্ৰিজ ইনভাৰ্টাৰ আৰু বাইক চাইক চব পালো হয়। কিয় দিয়া নাই হা, কিয় দিয়া নাই? এখন মোক ক'বা আহিছা কিনেক ভালক ভালে। ঐ কুকুৰৰ বাচ্চা, বিয়া পাতি লাগে তোক হা, বিয়া পাতি লাগে। এই যে কি মিনতি, কেৰি মিনতি আৰু ডিম্পুক যাই দেখে বানপানী হোৱাৰ জাগাত যাই যাই লাখ লাখ টকা দি আহি আছে। সি বিয়া পাতি ঘৰত সি ইনভাৰ্টাৰ ফ্ৰিজ আনে। কুকুৰৰ বাচ্চা চলা, জমিদাৰৰ এই কিবা কয় জমিদাৰৰ নকলো আৰু মুখেদি কিবা কিবি ভাষা ওলায়। আহুনা বেয়া পাব না, যাই মোৰ ভিডিঅ' এখন দেখি আছে এইবিলাক ভাষা ক'লে, কিন্তু ক'বা নচলা হৈছে তোৰ লগত ভাষা নকৰা কিয়। তাহাৰ নিচিনা এনেকুৱা কিছুমান কাম চবেই ভাল পায়। দেখোন দেখোন নিউজ চেনেলত উঠে আৰু কেৰি মিনতি ৰে, কি মজা কম কৰিছে। 11 লাখ টকা দিছে হাল্লা কুকুৰ। হয় নেকি হা? মিনতি, মিনতি নহয় কেৰি মিনাতি আৰু ডিম্পু বৰা। তাহোন টকা পাবতো, তাহাৰ ইউটিউব চেনেল আছে। কেৰি মিনাতিতো বহুত ছাবস্ক্ৰাইবাৰ। মানুহগিলানে তাহাক সহায় কৰিছে, তাক সহায় কৰিছে। আৰু ডিম্পু বৰুৱাটো আমাৰ অসমৰ হিৰো, গম পাইছা? মই কি কৰিম? মোৰতো একো এইগিলান নাই হা, না ঘৰত ভাল চাই এটা মোৰ মোবাইল আছে যে মই ভিডিঅ' এখন বনাম, না ঘৰত কম্পিউটাৰ এটা আছে হা। কিবা ভাবছা যে ইয়াকো কিবা এটা দিম, কিবা এটা কৰক? খালি হাই ছেকেণ্ডাৰীলৈকে পঢ়ে, বাদ দি আহিছা আৰু লাগে তোক ঐ বান্দৰৰ কটি, কি লাগে? মোবাইল লাগে, কম্পিউটাৰ লাগে তোক হা? ডিম্পুৱে প্ৰথম ভিডিঅ'খন চাবি, এটা সৰু মোবাইলত সি ভিডিঅ' বনাই আজি আইফোন ল'ল, গাড়ী ল'ল, বাইক ল'ল, আৰু তই এখন ভাঙা চাইকেলকে ল'ব পৰা নাই হা? তই মোৰ চকুৰ আগৰ পৰা যা চানি লিয়নি, তই মোৰ চকুৰ আগৰ পৰা যা, হ'লে যা। তই একো কৰিব নালাগে আৰু মই তাক 1 টকাও নিদিওঁ। যি মুৰা কৰা কৰবি, মই গৰমতে থাকিম। চাল্লা কুকুৰ, তোক সিগিলান লাগে দামী দামী মোবাইল, কম্পিউটাৰ। কষ্ট কৰি হেনে ডিম্পু আহুন লৈছে, তোৰ নিচিনা মোৰ তলত খাই খাই হেনে লোৱা নাইতো। আৰু মোক ইমান অপমান নিদিবি পিতাশ্ৰী। মই আপোনাক 2 মাহত টাইম দিছোঁ। মই আজিয়ে ডিম্পুক লগ ধৰি ক'ম, ডিম্পু দা মোৰো কিবা এটা কৰক, নহ'লে মোক ঘৰত ডেইলি ড্ৰাম চিট বাজে থাকে। প্লিজ প্লিজ।